ভিডিঅ'টিৰ মাজেৰে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাই আজি মই মটন কাৰী বা ছাগলী মাংসৰ এটা খুব ধুনীয়া সোৱাদ ভৰা ৰেচিপি বনাম। আহকচোন চাওঁ মই কিদৰে বনালোঁ আজি ছাগলী মাংসখিনি। প্ৰথমে মই মাংসখিনি মেৰিনেট কৰি ল'লোঁ নিমখ অকণমান দি, হালধি আৰু তেল অকণমান দি। আৰু ইয়াৰ বাবে মই পিঁয়াজ আৰু আদা আৰু নহৰুখিনি মই প্ৰথমে এইদৰে খুন্দনাত খুন্দি ল'লোঁ। জলকীয়া অকণমান কাটি লৈছোঁ, লগতে দালচেনি, ইলাইচি আৰু তেজপাত, পিঁয়াজ 6টামান ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। প্ৰথমে মই আলুখিনি অকণমান ভাজি ল'লোঁ কেৰাহী এখনত। আলুখিনি ভাজি হোৱাৰ পিছত মই বাচন এটাত উলিয়াই ল'ম আলুখিনি। কেৰাহীখনত তেলখিনি গৰম হোৱাৰ পাছত মই লগতে জিৰা কেইটামান আৰু তেজপাত এখিলা দি দিম। আৰু মই হাতত লৈ লৈছোঁ ৰঙা জলকীয়া কেইটামানো দি দিম। পিঁয়াজখিনিও দি দিছোঁ মই এতিয়া। লগতে কাটি লোৱা জলকীয়াখিনিও দি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছতেই মই মাংসখিনিও এইদৰে দি দিম। লগতে নিমখ 2 চামুচ দি দিছোঁ। হালধি 1 চামুচ, আদা নহৰুখিনিও দি দিছোঁ। বজাৰৰ পৰা কিনা ছাগলীত আচলতে পানী বহু পৰিমাণে ওলায় আৰু আমাৰ ঘৰৰ ছাগলী কটাৰ কাৰণে পানী অকণমানো দেখা নাই আপোনালোকে। মাংসখিনিত মই এতিয়া আলু কেইডোখৰো দি দিছোঁ। ভালদৰে লৰাই লৈ দহ মিনিটমান সিজাৰ পাছত বিলাহী কেইটুকুৰামান কাটি লৈছোঁ এনেধৰণে, আৰু বিলাহীখিনিও মই দি দিছোঁ।
সিজিবৰ বাবে পানী অকণমানো দিছোঁ। ঢাকনিখন লগাই দি অকণমান সিজিব দিছোঁ। আধা ঘণ্টামানৰ পাছত চাইছোঁ, এয়া চাওকচোন। লগতে মই আগতে খুন্দি লোৱা লং ইলাচি আৰু ডালচেনিখিনি লগতে দি দিছোঁ। এইদৰে উতল অহাৰ পাছত মই মান ধনিয়াখিনি এইদৰে সৰু সৰুকৈ কাটি দি দিছোঁ। আপোনালোকে খাই চাবচোন এই ধৰণে, খুব ভাল লাগে এইটো ৰেচিপি খাই। ৰেচিপিটো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।